আজি আমাৰ কলগাছি হাইস্কুলৰ এটা এডিশ্যনেল ক্লাছৰুমৰ শুভ উদ্বোধনী আছিলে। আপোনালোকে দেখিবলৈ পাইছে আজি আমাৰ ল'ৰা ছোৱালীখিনি এইটো ৰুমত আজিৰ পৰা ক্লাছ আৰম্ভ কৰিব। চৰকাৰী অনুদানৰ জৰিয়তে আমাৰ এডিশ্যনেল ক্লাছৰুমৰ আমি নিৰ্মাণ কৰিছোঁ। তো আজি আমাৰ এটা শুভক্ষণ, আমাৰ এই অঞ্চলৰ মুৰব্বী আমাৰ সন্মানীয় মুজাম্মিল হুছেইন ছাৰ, আমাৰ কেকেভাটক হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক, কলেজিয়েট হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আৰু অন্যান্য মুৰব্বীসকল আজি আমাৰ মাজত উপস্থিত হৈছে। এখেতসকলে এইখন স্কুল নিৰ্মাণ কৰাৰ প্ৰথম অৱস্থাৰ পৰাই যথেষ্ট পৰিশ্ৰম কৰি মেহনত কৰি এইখন স্কুল গঢ় দিছিলে। আজি এইখন স্কুলৰ এটা আমি ভাল অৱস্থা বুলিয়েই ক'ব পাৰোঁ। প্ৰথম অৱস্থাত মানে স্কুল যথেষ্ট এটা বেয়া অৱস্থাত আছিলে, যিয়ে নহওক ক্ৰমান্বয়ে কালৰ গতিত এইখন স্কুল আজি এইখন এটা অৱস্থা পাইছে। গতিকে আমি সকলোকে ধন্যবাদ জনাইছোঁ, আমাৰ মুৰব্বীসকলক ধন্যবাদ জনাইছোঁ। আজিৰ আমাৰ এই শুভক্ষণত তেওঁলোকে আমাক যথেষ্ট সহায় সহযোগিতা কৰিছে। বিভিন্ন কামত একাডেমিক ছাইডত, ডেভেলপমেণ্টেল ছাইডত বিভিন্ন কামত তেওঁলোকে সদায় সহযোগিতা কৰাৰ ফলশ্ৰুতিত আজি আমি এনেকুৱা এটা অৱস্থা পাইছোঁ। গতিকে আমি ভাবোঁ ল'ৰা ছোৱালীসকলে এটা ভাল পৰিৱেশত আজি এইটো মানে 18 লাখ টকাৰ এটা অনুদান আমি পাইছিলোঁ ক্লাছৰুমৰ, 80% ৰিলিজ হৈছিলে। তো যিয়েই নহওক আমাৰ ভালকৈ যথেষ্ট উন্নতভাৱে আমি কামখিনি কৰাৰ চেষ্টা কৰিছোঁ। আৰু ইয়াৰ আগতে আমি এটা ছায়েন্স লেব পাইছিলোঁ, সেইটো আমি কাম কৰিছোঁ। গতিকে আমি যিমান দূৰ পাৰোঁ আমাৰ শিক্ষকসকল, প্ৰধান শিক্ষকৰ পৰা আৰম্ভ কৰি সকলো শিক্ষক, আমাৰ SMDC কমিটিৰ মই সভাপতি হিচাপে আৰু আমাৰ সদস্য যিখিনি উপসভাপতি সকলোৱে একেলগে এটা ফাইট কৰিছোঁ এইখন স্কুলক ডেভেলপ কৰি অনাৰ কাৰণে। যেনক আমি ইমান দূৰ আহিব পাৰিছোঁ আৰু আগন্তুক দিনত আমি যিমান দূৰ আছোঁ এইখন স্কুলত যাতে ডেভেলপ কৰিব পাৰে তাৰ কাৰণে আমি যথেষ্ট চেষ্টা কৰিম। SMDC কমিটিৰ সভাপতি মোৰ ছাৰ, আমাৰ কেকেপাঠক ME স্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক, আমাৰ কেকেপাঠক হাইস্কুলৰ প্ৰাক্তন সহশিক্ষক আৰু সমন্বিতে আমাৰ ছাত্ৰ ছাত্ৰীসকল আৰু সাংবাদিক বন্ধুসকল, যিয়ে নহওক আমি এইখন স্কুলৰ যিটো ক্লাছৰুম দুটা নিৰ্মাণ কৰিছোঁ আৰু কাম বাকী আছে, হয়তো কৰিব লগা আছে, কিন্তু আমাৰ ক্লাছ কৰাৰ অসুবিধাৰ কাৰণে আজি আমি হয়তো ক্লাছৰুম দুটা উদ্বোধন কৰিছোঁ আৰু আনুষংগিক বহুতখিনি কাম বাকী আছে। আমি লাহে লাহে এইখিনি কাম ক্লিয়াৰ কৰিম। আৰু যিয়ে নহওক আমি আমাৰ ME স্কুলত 9 আৰু 10ৰ ক্লাছটো কৰি থকাত বহুত অসুবিধা পাইছিলোঁ। আজিৰ পৰা হয়তো সেই অসুবিধাখিনি দূৰ হ'ল। আমাৰ অসম চৰকাৰৰ যিটো SSৰ পৰা অনুদান দিয়াৰ পইচাৰে আমি আমাৰ ঘৰ নিৰ্মাণ কৰিলোঁ। গতিকে মই এইখন স্কুলৰ সৰ্বাংগীন উন্নয়ন কামনা কৰিছোঁ আৰু ভৱিষ্যতে যাতে ছাত্ৰ ছাত্ৰীসকলৰ ৰিজাল্ট ভাল হয় তাৰ প্ৰতি মুৰব্বীসকল আৰু আমাৰ ছাৰ বাইদেউসকলক মই আহ্বান ৰাখিছোঁ যাতে শিক্ষাৰ প্ৰতি সদায় নজৰ ৰাখে। আৰু আমি আজিৰ যুগত শিক্ষাৰ প্ৰতি গুৰুত্ব নিদিলে আমি জীয়াই থকা অসম্ভৱ হ'ব। গতিকে আমি শিক্ষাক মূল লক্ষ্য হিচাপে লৈ আমি আগবাঢ়ি যাব লাগিব আৰু কলগাছিয়াৰ যিবিলাক আগশাৰীৰ অনুষ্ঠান আছে তেওঁলোকৰ লগত যাতে আমি পৰৱৰ্তী সময়ত উন্নত মানদণ্ডৰ শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰিব পাৰোঁ তাৰ বাবে মই আহ্বান ৰাখিছোঁ। গতিকে আজি এটা শুভ দিন কলগাছিয়া হাইস্কুলৰ কাৰণে। এটা নতুন বিল্ডিং 18 লাখ টকাৰে নিৰ্মাণ কৰা হৈছে আৰু এই নতুন বিল্ডিঙৰ আজি আমি শুভ উদ্বোধন কৰিলোঁ, ক্লাছ শুভ উদ্বোধন কৰিলোঁ। মই এই বিল্ডিংখন নিৰ্মাণৰ কাৰণে অসম চৰকাৰক ধন্যবাদ জনাইছোঁ, তেওঁলোকে অনুদান দিছে। তাৰ লগত যিসকল ব্যক্তি জড়িত আছিলে, বিশেষকৈ এইখন বিদ্যালয়ৰ সভাপতি আৰু পৰিচালনা সমিতিৰ সদস্যসকল, আমাৰ এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষক, তেওঁলোকৰ প্ৰচেষ্টাত আজি এই বিল্ডিংখন নিৰ্মাণ হৈ উঠিছে। গতিকে মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ একমডেশ্যনৰ যিটো প্ৰব্লেম, সেই প্ৰব্লেমটো কিছু পৰিমাণে দূৰ হ'ব এইখন বিল্ডিং নিৰ্মাণ কৰাৰ পিছত। মই সকলো সংশ্লিষ্ট যিসকল ব্যক্তি জড়িত আছে ইয়াৰ লগত সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু লগতে এইখন বিদ্যালয়ৰ ৰিজাল্ট ভাল, এইবাৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ভাল হৈছে আৰু যাতে ভৱিষ্যতে আৰু ৰিজাল্ট ভাল হয় তাৰ কাৰণে আমি আশা ৰাখিছোঁ ৰাইজৰ ফালৰ পৰা। বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ নেতৃত্বত শিক্ষক শিক্ষয়িত্ৰীসকলে নিশ্চয় মেহনত কৰিব, পৰিশ্ৰম কৰিব আৰু ছাত্ৰ ছাত্ৰীসকলক অধ্যয়ন কৰাৰ কাৰণে, ভালকৈ পঢ়া শুনা কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। এইখিনি কৈ আজিৰ এই শুভক্ষণত ইয়াৰ লগত জড়িত সকলো ব্যক্তিক ধন্যবাদ জনাইছোঁ।